Hello friends, মই সেবিকা আপোনালোক সকলোকে ইটস মি সেবিকা স্বাগতম জনাইছো আৰু আজিৰ ভিডিওটিত মই আপোনালোকৰ ওচৰত কেনেদৰে আপোনালোকে এলোভেৰা হেয়াৰ মাস্ক প্ৰস্তুত কৰিব পাৰে তাকে শেয়াৰ কৰিব লৈছো গতিকে বলকচোন ভিডিওটি আৰম্ভ কৰো এলোভেৰা হেয়াৰ মাস্কৰ বাবে আমাক লাগিব এলোভেৰা জেল আৰু ইয়াত মই 3 চামুচ এলোভেৰা জেল লম ইয়াত মই ফ্ৰেশ এলোভেৰা জেল লৈছো আপোনালোকে দোকানত উপলব্ধ এলোভেৰা জেলও লব পাৰে এলোভেৰাত বহু পৰিমাণে ভিটামিন আৰু মিনাৰেল পোৱা যায় যিয়ে আমাৰ চুলিৰ গুৰি মজবুত কৰাত সহায় কৰে আৰু ইয়াৰ পিছত লম আমি 1 চামুচ নাৰিকলৰ তেল আৰু এই দুইটা সামগ্ৰী ভালদৰে মিক্স কৰি লওঁ এই হেয়াৰ মাস্কটো চুলিখিনিত লগাওঁতে 5 মিনিট সময় চুলি গুৰি মাসাজ কৰিব এই হেয়াৰ মাস্ক আপোনালোকে ৰাতি লগাইলে ৰাতিপুৱা শ্যাম্পুৰ সহায়ত চুলিখিনি ধুই দিব যদি ৰাতি নলগাই তেনেহলে দিনত চুলি ধোৱাৰ 1 ঘণ্টাৰ আগত লগাব পাৰে এই হেয়াৰ মাস্কটো সপ্তাহত দুবাৰ ইউজ কৰিব চুলি ফটা সমস্যা ড্যামেজ হেয়াৰ ড্ৰাই হেয়াৰ প্ৰবলেম নাইকিয়া কৰাত হেল্প কৰে লগতে চুলিখিনি ময়শ্চাৰাইজ কৰি চুলিৰ উফিৰ সমস্যা নাইকিয়া কৰে চুলিখিনি সিল্কি স্মুথ ষ্ট্ৰং এণ্ড লং হ'ব গতিকে এই হেয়াৰ মাস্কটো আপোনালোকে ব্যৱহাৰ কৰি চাব আৰু মোক জনাব কেনে পালে এয়া আছিল মোৰ আজিৰ ভিডিও আশা কৰো আপোনালোকে ভিডিওটি চাই ভাল পাইছে যদিহে ভাল পাইছে তেনেহলে মোৰ ভিডিওটি লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিও তেতিয়ালৈ আহিছো বাই বাই টেক কেয়াৰ